আজিৰ এই প্ৰতিবেদনটো এজন দুখীয়া লোকেহে অনুভৱ কৰিব পাৰিব। আমিবোৰ প্ৰত্যেকজনেই হৈছোঁ এখন দুখীয়া ঘৰৰ সন্তান। এযোৰ নতুন কাপোৰ কিনিবলৈ আমাৰো বহুত মন যায়, কিন্তু মা দেউতাৰ মুখখনলৈ চাই নোৱাৰো আমি মা দেউতাক ক'বলৈ, অ' মা, এযোৰ কাপোৰ কিনি দিয়া না। সেই পুৰণা কাপোৰ কেইযোৰকেই আমি বেজী সূতাৰে চিলাই নতুন কৰি লওঁ। সেই বেজী সূতাৰে চিলোৱা কাপোৰ কেইযোৰ পিন্ধিয়েই আমি জীৱনটো পাৰ কৰোঁ। ঘৰলৈ কোনোবা ধনী ঘৰৰ আলহীবোৰ আহিলে আমাৰ বহুত লাজ লাগে। ভঙা চিঙা ঘৰটো আৰু পিছফালৰ ঢকুৱাৰ বেই দিয়া দামকলৰ পাৰ। সেই আলহীবোৰ আহিলে তৎক্ষণাই দোকানলৈ দৌৰি যাওঁ। চাহৰ লগত খাবলৈ আকৌ বিস্কিটো লাগিল নহয়। দোকানলৈ গৈয়ে দোকানীজনক কওঁ 5 টকা এটা বিস্কিটৰ পেকেট, 5 টকা চেনি আৰু 5 টকা চাহপাত দিয়কচোন। কেতিয়াবা আমি নিজকে বহুত লাজ পাওঁ, কিন্তু কি কৰিব। সৰু হৈ থাকোঁতে ঘৰত আলহী আহোঁতে আমাক সুধিছিল, ডাঙৰ হ'লে তুমি কি কৰিবা? আমি দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবোৰে কওঁ, ডাক্তৰ হ'ম, পুলিচ হ'ম, নহ'লে বহুত ডাঙৰ মানুহ হ'ম। কিন্তু সময়বোৰ পাৰ হৈ অহাৰ লগে লগেই সকলোবোৰ এন্ধাৰ হৈ পৰে। দেউতাৰ কষ্ট, মাৰ চকুত চকু পানী লাহে লাহে আমি বুজি পোৱা হৈ পৰোঁ। লাহে লাহে আমি সকলো কথা বুজি পাওঁ যে মা দেউতাহঁতে আমাক পঢ়াই শুনাই ডাঙৰ মানুহ কৰিব নোৱাৰিব। মা দেউতাৰ কষ্টবোৰ অনুভৱ কৰিলে আমাৰ চকুত চকু পানী নিগৰি পৰে। সেইবোৰ ভাৱনাতেই আমাৰ ৰাতিটো একদম টোপনিয়েই নাহে। মা, অ' মা, তই চিন্তা নকৰিবি, তোৰ ল'ৰা এতিয়া ডাঙৰ হৈছে। মা, দেউতাক ক'বা, ল'ৰা এতিয়া ডাঙৰ হৈছে, টকা উপাৰ্জন কৰিব পাৰিব। সেই মা দেউতাহঁতৰ সুখৰ বাবে আমি কৰ্মজীৱন আৰম্ভ কৰিব লগা হয়। সেই কৰ্মজীৱনেই এজন পুৰুষৰ বাবে অন্তিম জীৱন হৈ পৰে।